নমস্কাৰ মই যদি আপোনাক সকলোকে মোৰ চেনেল Mylifedouble বহুত বেছি স্বাগতম জনাইছোঁ। আজি হৈছে সানডে। আজি আমাক দাদাবোৰ ঘৰত ভাত খাবলৈ মাতিছে, নিমন্ত্ৰণ আছে। গতিকে আপোনালোকক দেখুৱাম যদি পাৰোঁ। এতিয়া মই আৰম্ভ কৰিছোঁ। এতিয়া হৈছে ৰাতিপুৱা 7টা বাজিলে। চাহ খালোঁ, কিন্তু কামৰ পৰা আজৰি হোৱা নাই আৰু খমাৰ ঘৰত আছোঁ যিহেতুকে অকণমান কিবা এটা কৰিলে। গতিকে চাই এয়া মা আৰু ভণ্টি ছোৱালী আগে পিছে মই আৰু সৰু ভণ্টি আৰু এয়া পুতাক মই লৈ আছোঁ লগত। পুতা আৰু মই একেলগে গৈ আছোঁ। পামেই আৰু বহুতৰ ঘৰ ওচৰতে আছোঁ। আজি যে মোৰ ভনী তিনিজনী আহিছে, একেবাৰে মোৰ গাত একদম এখন তিনিখন চাৰিখন লাগি আছে আৰু কি ক'ব মানে পোৱালীকেইটা একেবাৰে স্বৰ্গৰ যেন কিবা পাইছোঁ আৰু স্বৰ্গৰ যেন। ধন্যবাদ। আমিও একদম মজাছে খালোঁ। কি খালোঁ এইটোৱে দেখুওৱা নহ'ল আৰু মাছ মাংস দালি আহিলে ন, দিয়ক ধন্যবাদ বুলি কৈ দিয়ক আপুনি। ধন্যবাদ। ঠিক আছে। বহুতৰ ঘৰৰ পৰা আমি আহিলোঁ আৰু একো ভিডিঅ' কৰা নহ'লে। বহুতৰ লগত আমাৰ তেজৰ সম্পৰ্ক নহ'লেও তেওঁলোকৰ লগত এটা তাতকৈ ডাঙৰ ওপৰৰ সম্পৰ্ক আছে বুলি আমি ভাবোঁ, বহুতেও ভাবে। সেইকাৰণে বৌয়ে অকণমান কথাখিনি কওঁতে ইম'চনেল হৈ গৈছে। ঠিক আছে বাৰু। এয়া আপোনালোকক মই দেখুৱাইছোঁ আমাৰ অহাকাইলৈ নামঘৰত ভাদ মাহৰ শৰাই এভাগ আগবঢ়াব। অকল আমি নহয়, আমি কেইঘৰ মানে মিলি আগবঢ়াম। গতিকে এইখিনি আপোনালোকক মই দেখুৱাইছোঁ। আৰু আমাৰ ভাইটি যায় মানে কাইলৈ এইখিনি ৰাতিপুৱা গৈ নামঘৰত দি আহিব, যিহেতুকে দেউতাই নোৱাৰে, তেওঁ কামৰ সূত্ৰে অলপ বাহিৰত যাব। এয়া ভাইটিয়ে নামঘৰত এইখিনি লৈ যাব আৰু মাহঁতেও যাব। মাহঁতে নামঘৰটো চাফা কৰি আহিব। আহিলা ন, তুমি মাতিছে মোৰ শৰাইদেউ কমপ্লিট হৈ গ'ল, কিন্তু ভিডিঅ'হে কৰা নহ'লে। বহুত মানুহ আছিলে, গতিকে মই ভিডিঅ' নকৰিলোঁ। আজি ভাবিছোঁ এইখিনিতে সামৰোঁ আৰু নেক্সট আকৌ এটা ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে প্লিজ আপোনালোকে নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ এৰিছোঁ। ধন্যবাদ।